নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকলে এলপি ইউপি এডভাৰটাইজমেণ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ডিডব্লিউ ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে ইয়াতে দুটা অতি গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে এইকেইটা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আপোনালোকে কাইণ্ডলি গুৰুত্ব দি শুনিব পইণ্টকেইটা ইয়াতে দিয়া আছে ফাৰ্ষ্ট নাম্বাৰটো দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু চিলেক্ট অনলি ওৱান এপ্লিকেশ্যন আই ডি এগেইনষ্ট দেয়াৰ মাল্টিপুল এপ্লিকেশ্যন ছাবমিটেড ফেইলিং হুইচ অনলি ওৱান এপ্লিকেশ্যন আই ডি উইল বি কেপ্ট ৰেণ্ডমলি এগেইনষ্ট দ্য কেণ্ডিডেট কনচাৰ্ণড ইয়াতে দিয়া আছে যিহেতু এজন কেণ্ডিডেটৰে কিছুমানৰ ক্ষেত্ৰত চি টেটৰ চাৰ্টিফিকেট বা আসাম টেটৰ এনেকুৱা ধৰণে কেইবাখনো চাৰ্টিফিকেট তেওঁলোকৰ লগত আছিলে তেওঁলোকে যেহেতু গোটেইকেইখন চাৰ্টিফিকেট দি কেইবাখনো ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিছে সো তেওঁলোকৰ কাৰণে এই নিৰ্দেশনাটো হ'ব তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে মাত্ৰ এটা এপ্লিকেশ্যন আইডি সিলেক্ট কৰিব লাগিব আৰু যদি তেওঁলোকে নকৰে তেতিয়া এটো কম্পিউটাৰে ৰেণ্ডমলি কৰিব এটো ৰেণ্ডমলি কৰিলে হয়তো কিছুমান প্ৰবলেম আহিব পাৰে হয়তো কেতিয়াবা কি হয় আপোনাৰ বেছি মাৰ্ক থকা মাৰ্কশিটখন হয়তো কেতিয়াবা কেনসেল হ'ব পাৰে সো যদি পাৰে আপোনালোকে তেতিয়া নিজেই এপ্লিকেশ্যন আইডি অৰ্থাৎ যিখন চাৰ্টিফিকেটত আপোনালোকৰ নাম্বাৰ বেছি আছে সেই চাৰ্টিফিকেটখন আপোনালোকে সিলেক্ট কৰিব এটো হল 1 নম্বৰ পইণ্টটো আৰু 2 নম্বৰত আছে দ্য কেণ্ডিডেটস আৰ অলসো ৰিকুৱেষ্টেড টু সাবমিট প্ৰিফাৰেন্স অফ পোষ্ট ইফ দে হেভ এপ্লাইড এগেইনষ্ট both the advertisement for the post of LP and UP schools failing which the preference of post will be done randomly for the candidate concerned ইয়াতে যিসকল ক্যান্ডিডেট এনেকুৱা কিছুমান ক্যান্ডিডেট আছে যিসকলে এলপি টু পাস কৰিছিলে আৰু ইউপি দুইটাতে পাস কৰিছিলে সো তেওঁলোকে দুইটাতে বোথ পেপাৰত এপ্লাই কৰিছিলে সো তেওঁলোকৰ কাৰণে এটো হ'ব তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব লাগিব তেওঁলোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰিব লাগিব তেওঁলোকে এলপিত কৰিব বিচাৰে নে ইউপিত কৰিব বিচাৰে তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্সটো দিব লাগিব সো তেওঁলোকৰ যিখন সাৰ্টিফিকেটত এলপি অৰ্থাৎ ইউপি দুইখনৰ ভিতৰত যিখনৰ তেওঁলোকৰ চাকৰিটো পোৱাৰ চান্স বেছি তেওঁলোকে হেখনে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে ৰাখিব সো এইকেইটাই দিয়া আছে যদি তেওঁলোকে তেনে ধৰণে নকৰে তেতিয়া কম্পিউটাৰে এটো অটোমেটিক সিলেক্ট কৰিব ইয়াতে দিয়া আছে অটোমেটিক সিলেক্ট কৰিলে হয়তো এটো নহবও পাৰে আমাৰ ধাৰণা এটো কেতিয়াবা প্ৰবলেম হ'ব পাৰে আপোনাৰ হয়তো বেছি মাৰ্ক থকা যিখন চাৰ্টিফিকেট সেইখন সিলেক্ট নহয় কম থকাখনো হ'ব পাৰে সো হেতু এটা প্ৰবলেম হয় সো কাইণ্ডলি আপোনালোকে যিখন চাৰ্টিফিকেটত নম্বৰ বেছি আছে আপোনালোকে সেইখন সিলেক্ট কৰক আৰু এলপি ইউপিৰ ক্ষেত্ৰত আপোনালোকে যিসকলে বোথ কৰিছিলে তেওঁলোকে কোনখনত চাকৰিটো পোৱাৰ চান্স বেছি আছে তাতে তেওঁলোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰক সো ইয়াতে একেটাই মূলত দিয়া আছিল আৰু আপোনালোকৰ ডেট দিছে ইয়াৰ 10 তাৰিখৰ মিড অৰ্থাৎ আজিৰ মিডনাইটৰ পৰা আপোনালোকৰ 12 তাৰিখৰ মিডনাইটলৈকে কৰিব পাৰিব সো মেইনলি ইমানেই আছিল সো আই হোপ এই ভিডিঅ'টো আপোনালোকক অলপ হলেও হেল্প কৰিব সো ভিডিঅ'টো ইমানতে সামৰিছোঁ